গৌতমৰ বোলে এইটোহে পচন্দ লাগছে গাইছ। ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল প্রশান্ত ব্লগস। আজি আমি যাই আছো এক জায়গাত যাই আছো আমি পার্ক হয় তো গৌতম আৰু মই যাম আজি। রোদ বহুত তথাপি যাই আছো আৰু তো তাতে যাই লগ পাই আছো। বহুত গৰম তথাপি যাই আছো। অলপ কিবা বস্তু ল'ব লগা আছে লওঁ, গৰমৰ দিন যিহেতু অলপ হাফ পেণ্ট চাফ পেণ্ট ল'ব লগা আছে, সেইখিনি লৈ লওঁ। এতিয়া আমি যাই থাকোঁ তো লগ পাম। তো গাইছ এতিয়া আমি গাড়ী ৰখি আছোঁ, গাড়ী আহিব নাই তো ৰখি আছোঁ অলপ। তো গাইছ আধা ঘণ্টামান ৰখাৰ পিছত গাড়ী আহিলাক, গাড়ীত যাম আমি। তো গাইছ আহি পালোঁ মালিগাঁও। এতিয়া আমি যাই আছোঁ আদাবাৰী। মাজে গাড়ী আহি আছে, গাড়ী নহয় সেইফালে গাড়ী নহয়। তো গাইছ আগতে লগ পাই আছোঁ। গাইছ আমি আদাবাৰীত অহা এটা বিশেষ কাৰণ আছে, ইয়াৰ কিবা অলপ কাম আছে। ইয়াৰ কামটো শেষ কৰি কিনে আমি পাৰ্কত সোমাম আৰু অলপ কিবা বস্তু ল'ব আছে সেইখিনি ল'ম। মানে আজি কাপোৰ ল'ব গৌতমে পাৰ্টি দিব আমাক। এই নতুন গাড়ী লৈছে এণ্টক, তাৰ কাৰণে পাৰ্টি লগাম আজি। তো আগত যাই লগ পাইছোঁ, বহুত গৰম তো লগ পাই আছোঁ। গাইছ গাইছ এইখানে হৈছে পাৰ্ক। বৰ্তমান তাগৰা ৰ'দ দি আছে একেবাৰে। চাওঁ যাওঁ নে নাযাওঁ, কি কৰোঁ। গাইছ গৌতমৰ অফিচিয়েলি কামটো হৈ গ'ল। এতিয়া আমি যাম ভিটো, অলপ কিবা কিবি ল'ব লগা আছে সেইখিনি লওঁ। নাই বোলো ইয়াৰ কামটো দিয়াতকৈ লাষ্টত অহা মানে আগত যায়, ই ৰখি থাকে। সেনেকুৱা আমাৰ দুই ঘণ্টা আঢ়ৈ ঘণ্টা লছ। তো এতিয়া যাই লওঁ ভিতৰলৈ, কি আছে কি নাই চাওঁ। কিবা ভাল লাগিলে ল'লোঁ, নহ'লে হোটেলত কিবা খাই লৈ ঘৰত যাওঁ আৰু। তো লগ পাই আছোঁ। তো গাইছ গৰমে ইমানেই বেছি যে আমি কুঁহিয়াৰৰ ৰস খাই ল'ম 20 টকীয়া। তো উপায় নাই, গৰম বহুত। গাইছ খাই লওঁ। ভিটো আহি পালোঁ, ভিটোত যাম এতিয়া। ভিটোত কাপোৰ কিনিম আজি। গাইছ এতিয়া কাপোৰ কিনিব অহা নাই, এচিৰ বতাহ খাব আহিছোঁ আমি। চাই লওঁ কি কি কিনি উঠি লগ পাই আছোঁ আগত। তোমাৰ বোলে এইযোৰ ভাল লাগছে, মহাত্মা গান্ধীৰ শৰণযোৰ ল'ব বোলে। এতিয়া ল'বি না? পইচা থকা মানুহ না গাইছ। কিমান দাম চাং লৈ যাবি? ঠিক আছে। গৌতমৰ বোলে ডিউটিত যোৱাকৈ বেগ নাই, তাৰ কাৰণে বেগো ল'ব। এইটো কি আৰু কলম চলম ল 500ৰ ভিতৰত পাই যাব। পুটা থকাও আছে। এইটো লৈ ল 225 টকা মাংকি। এইটো টিফিন নিব ভাল হ'ব গাইছ, গমেই নাপাব। তো গাইছ বহুত বস্তু লৈ যাম। গাইছ এই মাত্ৰ এইটো চক খাই উঠছোঁ মই, খাৰা হৈ আছে ফুটৰ নিচিনা।
देखा आपने लापरवाही का नतीजा है ভাগ দাদা চক্কা হচ্ছে ইয়াক মই দি আছো এটা হাফ পেণ্টৰ দাম 600 টকা আমি দুটা লং পেণ্ট ললো এই পইচা দি ফটো উঠবাই আছো আমি তো কি লো হা ৰ গাইছ দুই কপিমান ফটো উঠি লওঁ ৰ ইনষ্টাগ্ৰামত দিম ইনষ্টাগ্ৰামত ডেছক্ৰিপশ্যনত লিংকটো থাকিব ফ'ল' মাৰি দি হ'ল আৰু ক'ব ই ফটো উঠবা আহিছে কাপোৰ কিনবা আহিম বুলি কয় যেনকে চাইছি এৰে মানুহকেইটাই আমাক ভাল লাগছে না লবি নাকি स्पोर्टिंग टाइप 500 টাকা চাৰ্টটো ভাল আছে ভাল লাগছে গৰম দিনত গাইছ এই গৰমত এইটো পিন্ধবা লাগে ই মানুহ হৈ নাথকে আৰু বাপ্পা ঐ বাপ ফেন এই লোৱাৰ যি লো চাই চাৰিটা গৰম গৌতমৰ বোলে এইটোহে পচন্দ লাগছে গাই কিমান চাইজ তোৰ বিয়া জগাৰ ব্ৰেণ্ড প্ৰমোশ্যন কৰাৰ যে মাতিব পাৰে ইয়াক যেতিয়া গাছ নিগনিকুটা তাঁৰবোৰ এনে থাকে তো এইবোৰ কৰা হয় এই নিগনিকুটা তাঁৰেদি বনাইছে চাওক মানে দুনিয়াখন বেলেগ হৈ গৈ আছে একো লোৱা নহ'ল আমি জাষ্ট ঠাণ্ডা খোৱাৰ কাৰণে আহিছিলোঁ ভিতৰত আৰু ৰ'দত আহিবই লাগিল উপায় নাই তো এইবাৰে যাম আমি ক'ত যাম বাজাৰ ইণ্ডিয়াত অলপ ঠাণ্ডা হাৱা খাই আহোঁ তাৰপিছত আমি অলপ ঘূৰিম তাৰপিছত হোটেলত কিবা খাম তাৰপিছত ঘৰত যাম এইটোৱে ভিডিঅ' আহিম দে গাইছ পইচা হ'লে কেতিয়াবা আজি পইচা নাই এনেই আহিছোঁ আমি তো বাজাৰ ইণ্ডিয়াত লগ পাই আছোঁ এইবাৰ ফটো চটো উঠাই দিছে 2 কপিমান এতিয়া ফটো উঠিম ফটো চটো উঠি লওঁ 2 কপিমান ভাল লাগে ইয়াতে তো ফটো চটো উঠি লগ পাই আছোঁ বাজাৰ ইণ্ডিয়াত হৈ গ'ল আমাৰ ফটো চটো উঠা ই বাকী আছে আকৌ ফটো 2 কপিমান উঠাই দিওঁ হ'ব দে আৰু আমি আপা চলি আৰু কি ফটো উঠিম কোনোবাই যে ৰিল চিলছ বনোৱা জাগা নাই এতিয়া আহিব পাৰে ৰিলছ ভাল হ'ব ৰিলছটো আৰু আমি বনাম বুলি ভাবি আছোঁ কিন্তু চাওঁ কি হয় এইটো বনালাগে দুটা ৰিলছ একবাৰ তলৰ পৰা উঠি হোৱা ভিডিঅ' বনাবি ৱাইছ মই তলত যাম একবাৰ আৰু একবাৰ উঠিম ভাল লাগে উঠি কিনে তো যাম একবাৰ
গাইছ ভেৰি গম পাইছে নহয় কি আহিছোঁ আমি কাপোৰ ল'ব নামিলে 4-5 হাজাৰ টকাৰ অলপ भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब জোগাৰ ল'ব আছে সেইটো লৈ লওঁ তাৰপিছত লগ পাইছোঁ 10টামান স্পৰ্টিং ল'ম বাছি লৈ কিনে লগ পাই আছোঁ ভিতৰ দৰে আমিও ইয়াত বহুত বস্তু ল'লোঁ নামিলে ইয়াতে 1700 টকাৰ বজাৰ কৰিলোঁ আমি তো এতিয়া পাৰ্কত যাম পাৰ্কত যাই কিনে অলপ তাতেও অলপ এনজয় চেনজয় কৰোঁ তাৰপিছত যাম আমি ঘৰত গৌতম আনিব গৈছে বেগ তাৰ লগতে চব বস্তু লৈ গৈছে বজাৰখিনি কাপোৰ চাপোৰ তো সি আহিলে আমি যাম পাৰ্কত তাৰপিছত লগ পাই আছোঁ হোটেলত পইচা নাছিল কেছ তো কেছ হ'লে ল'লোঁ অলপ আমি হোটেলত যাম গৰম ইমান পৰিছে যে আৰু ইচ্ছাই নাই ভিডিঅ' বনাব তথাপি যাওঁ কিবা খাই লওঁ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আমি যিবিলাক ঘৰৰ পৰা ওলাই আছোঁ তো খাই লৈ লগ পাই আছোঁ পাৰ্কতো কি হৈছে কি হোৱা নাই গম পোৱা নাই পাৰ্কত যাব আছে আৰু তো ৰাস্তাত লগ পাই আছোঁ দে यार आइसक्रीम खाए गल मुटी हो मुटा लागছে আমার এই হে এটা ও টম দেখাং নাকি তোক হ্যাঁ গাইস আমি পাৰ্কত যোৱা নহ'ল কিবা এটা প্ৰব্লেম থকাৰ কাৰণে আমি দুজনে গুচি আহিলোঁ বৰ্তমান ঘৰ পামেই আৰু বেছি দেৰি নাই মানে বেছি দূৰ নাই গৰমৰ অৱস্থা বেয়া একদম তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰক শ্বেয়াৰ কৰক বাকী এইখিনি ক'ব একদম অতিপাত গৰম তো লগ পাম বেলেগ এটা ভিডিঅ'ত